আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ চলিত দশকত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে অভিলেখ ৰচিবলৈ সক্ষম হয় টিম ইণ্ডিয়াৰ অফ স্পিনাৰ ৰবিচন্দ্ৰ অশ্বিনে। এই দশকটোত তেওঁ ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণ মিলাই মুঠ 564টা উইকেট দখল কৰিবলৈ সক্ষম হয়। ইফালে অশ্বিনৰ পিছতে এই তালিকাত স্থান লাভ কৰিছে ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছন আৰু ষ্টুৱাৰ্ট ব্ৰডে। চলিত দশকত এণ্ডাৰছনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 535 ৰান আৰু ব্ৰডে 525টা উইকেট লাভ কৰিছে। উল্লেখ্য যে 2013ত ভাৰতে ICC চেম্পিয়ন ট্ৰফিত খিতাপ জয় কৰা মুখ্য ভূমিকা গ্ৰহণ কৰা 33 বছৰীয়া অশ্বিনে চলিত দশকত 364টা টেষ্ট, 150টা এদিনীয়া আৰু 46টা T20 উইকেট দখল কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3খন মেচৰ টেষ্ট শৃংখলাত 15টা উইকেট দখল কৰিছিল। ইফালে এই বিৰল অভিলেখ ৰচা ৰবিচন্দ্ৰ অশ্বিনক ভূয়সী প্ৰশংসা কৰিছে বৰ্ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট 7।